Hello friends, welcome to Knowledge. DE যি LPUP স্থায়ী পদৰ বাবে অনলাইন আবেদন সেই অনলাইন আবেদনৰ ওপৰত এটি নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। এই ভিডিঅ'টোত অনলাইন আবেদন সম্পৰ্কে আপোনালোকক কিছু কথা ক'বলৈ লৈছোঁ। যিসকলে অনলাইন আবেদন ইতিমধ্যে কৰিলে তেওঁলোকে লগইন কৰি পেলাই তেওঁলোকৰ অনলাইন আবেদনৰ ফৰ্মসমূহ চাব পাৰিব বা যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে অনলাইন আবেদনৰ বাবে নিবলগীয়া নথিপত্ৰ তথা অনলাইন আবেদনৰ কিছু দিশ এই ভিডিঅ'ত আপোনালোকে জানিবলৈ পাব। অনলাইন আবেদনৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজন হোৱা ডকুমেণ্টৰ ভিতৰত মেট্ৰিকৰ যিটো এডমিট কাৰ্ড সেইটো ডেট অফ বাৰ্থৰ বাবে প্ৰয়োজনীয় হ'ব। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰয়োজন হ'ব। ডিগ্ৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰয়োজন হ'ব। টেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰয়োজন হ'ব, যিহেতু এখনেই গতিকে এখন নিলেই হ'ব। আৰু DLED বা BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰয়োজন হ'ব। এতিয়া আপোনালোকে আপলোড দিবলগীয়া ডকুমেণ্টৰ ভিতৰত মেট্ৰিকৰ যিটো এডমিট কাৰ্ড সেইটো আপলোড দিব লাগিব। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড দিব লাগিব। অকল মাৰ্কশ্বিটখন আপলোড দিলেও হ'ব, কিয়নো চাৰ্টিফিকেট আপলোড নিদিলেও হ'ব, কাৰণ এনেও পিছলৈ আপোনাৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব, ভেৰিফিকেশ্যন আপোনালোকৰ সকলোবোৰ অৰিজিনেল ডকুমেণ্টছৰ লগতে জেৰক্স কপি জমা ল'ব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকে অকল মাৰ্কশ্বিটখন আপলোড দিলেও হ'ব। গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আপলোড দিব লাগিব, লগতে টেটৰ মাৰ্কশ্বিট আপলোড দিব লাগিব, DLEDৰ মাৰ্কশ্বিট বা BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড দিব লাগিব। এতিয়া আপোনালোকে এইসমূহ আপলোড দিয়াৰ লগতে হায়াৰ ছেকেণ্ডেৰী আপোনাৰ যিটো ৰোল নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিছে, হায়াৰ ছেকেণ্ডেৰী ৰোল নাম্বাৰ, টেটৰ ৰোল নাম্বাৰ, DLEDৰ ৰোল নাম্বাৰ, গ্ৰেজুৱেশ্যনৰ ৰোল নাম্বাৰ প্ৰয়োজন হ'ব। ইয়েৰ অফ পাছিং প্ৰয়োজন হ'ব আৰু টোটেল মাৰ্কছটোতো আপোনালোকে জানেই, লগতে আপোনালোকে কিমান মাৰ্কছ পালে সেয়া প্ৰয়োজন হ'ব। আপোনালোকে কোন ব'ৰ্ড ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে বা ইনষ্টিটিউটৰ পৰা পাছ কৰিলে সেয়া দিব। আৰু টেটৰ ক্ষেত্ৰত যি ব'ৰ্ড সেই ব'ৰ্ডৰ নাম এডুকেশ্যনেল এলিমেণ্টাৰী ডিপাৰ্টমেণ্ট গভট অফ আছাম দিব। এইখিনি দিয়াৰ পিছত আপোনালোকৰ ডকুমেণ্টসমূহ আপলোড কৰিব। আৰু মনত ৰাখিব, প্ৰতিটো বিভাগ যেনে হায়াৰ ছেকেণ্ডেৰী, টেট, DLED বা BEd, গ্ৰেজুৱেশ্যন সকলোৰে যি ডকুমেণ্ট সেই ডকুমেণ্ট আপলোডৰ যিটো ফাইল PDF ফাইল 1 MBতকৈ কম হ'ব লাগিব। লগতে আপোনালোকে যি ফটো আপলোড দিব সেই ফটোগ্ৰাফখন চিম্পুল পাছপৰ্ট ফটোগ্ৰাফ দিব। আৰু লগতে সেই ফটোগ্ৰাফখন JPG ফৰ্মেটত হ'ব লাগিব আৰু তাৰ যিটো পিক্সেল চাইজ সেই পিক্সেলটো 150 আৰু 200 হ'ব লাগিব। লগতে যিটো চাইজ 19 KBতকৈ ডাঙৰ আৰু 100 KBতকৈ সৰু হ'ব লাগিব, অৰ্থাৎ 19 KBৰ পৰা 100 KBৰ ভিতৰত হ'ব লাগিব। আনহাতে যিজন কেণ্ডিডেট তেওঁ নিজে ব্লেক ইংকেৰে হোৱাইট পেপাৰত এটা ছিগনেচাৰ মাৰিব লাগিব আৰু সেই ছিগনেচাৰটো JPG বা JPEG ফৰ্মেটত আপলোড দিব লাগিব। আৰু সেই ছিগনেচাৰৰ পিক্সেলটো 50 আৰু 200 হোৱাৰ লগতে চাইজটো 10 KBতকৈ বেছি আৰু 49 KBতকৈ সৰু হ'ব লাগিব, অৰ্থাৎ 24, 25, 20, 30 যিকোনো KBৰ ভিতৰত হ'ব পাৰে। গতিকে আপুনি এই নীতি নিৰ্দেশনাবোৰ মানি চলি আপোনালোকে অনলাইন আবেদন কৰিব। কোনো ধৰণৰ ভুল নকৰিব, স্পেলিং ভুল নকৰিব। ডকুমেণ্ট আপলোড দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মাৰ্কশ্বিট আপলোড দিলেও কোনো প্ৰব্লেম নহয়, চাৰ্টিফিকেট নিদিলেও একো সমস্যাৰ সৃষ্টি নহয়। পিছৰ ভেৰিফিকেশ্যনত যিহেতু সকলোসমূহ চালি জাৰি তেওঁলোকে চাবই, গতিকে আপোনালোকে নিশ্চিন্ত থাকক। অতি শুদ্ধভাৱে আৰু অনলাইন আবেদনত আপোনাৰ নিজে উপস্থিত থাকি সেই অনলাইন কৰা কামটো কৰিব। পৰাপক্ষত কেফে বা কম্পিউটাৰত গৈ কামটো কৰিব। মোবাইলত কৰিলে কেতিয়াবা সমস্যাৰ সৃষ্টি হ'ব পাৰে OTP অহাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে নিজে উপস্থিত থাকি কামসমূহ কৰিব আৰু সোনকালে অনলাইন আবেদনসমূহ স্পষ্টভাৱে কৰিব। অনলাইন আবেদন কৰাৰ আগতে ভিডিঅ'টো সকলোৱে চাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।